বন্ধ করো, হিংসা বিদ্বেষ বন্ধ করো। প্রিয় নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর অশ্লীল শব্দ প্রয়োগ করা বন্ধ করো। ধর্মীয় অনুভূতি আঘাতনা কার্য বন্ধ করো। ধর্মীয় অনুভূতি আঘাতনা কার্য বন্ধ করো। অসমখনত যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে, এই পৰিৱেশত আমি কিন্তু চিন্তিত হৈ পৰিছোঁ, উদ্বিগ্ন প্ৰকাশ কৰিছোঁ। আৰু শেহতীয়াকৈ দেখা গৈছে যে আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে মন্তব্য কৰি অপমান কৰাৰ সমান্তৰালভাৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত আনি আছে। আমি এজাহাৰ দাখিল কৰিছোঁ তাৎক্ষণিকভাৱে, কিন্তু আৰক্ষী প্ৰশাসনেও এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ যি পদক্ষেপ, এই পদক্ষেপত আমি সন্তুষ্ট হ'ব পৰা নাই। তাৰ সমান্তৰালভাৱে দেখা গৈছে যে এই চৰকাৰখনেও বিভিন্ন ধৰণে এই যি দুষ্ট চক্ৰ, যি সাম্প্ৰদায়িক সন্ত্ৰাস বিপুৱা যিবোৰ চক্ৰ আছে, এই চক্ৰক উচতনি দি চৰকাৰখনৰ একাংশ মন্ত্ৰী বিধায়কে বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা গৈছে। উপায়ন্তৰ হৈ আজি আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ সমান্তৰালভাৱে আমি হোজাই জিলা আমচু আজি ডবকা পুলিচ পইণ্টত আজি আমি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি স্পষ্টভাৱে আমি দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে সাম্প্ৰদায়িক মন্তব্যৰে সাম্প্ৰদায়িক সন্ত্ৰাস বিয়পোৱা সন্ত্ৰাসবাদীবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এইবোৰক কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু আৰক্ষী প্ৰশাসনেও এই ধৰণৰ কাৰ্যকলাপ কৰা সকলৰ বিৰুদ্ধে আমি এজাহাৰ দিয়াৰ পিছত নহয়, তেখেতসকলে স্বমতত ন্যায়ালয়ৰ যি নিৰ্দেশনা আছে, নিৰ্দেশনা মতে স্বমতত এজাহাৰ লৈ এইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। ধৰ্মৰ নামত যি ধৰণে অপৰাধী চিনাক্ত কৰা হৈ আছে, এই ধৰণৰ কাৰ্যকলাপে অসমখনৰ যি আইন শৃংখলা আছে চূড়ান্তভাৱে অৱনমিত হৈছে। গতিকে ধৰ্মৰ ভিত্তিত অপৰাধী চিনাক্ত কৰিব নালাগে। আমি স্পষ্টভাৱে কৈ বিচাৰিছোঁ, অপৰাধীৰ কোনো ধৰ্ম নাই। গতিকে এই ক্ষেত্ৰত যিকোনো ধৰ্মৰ লোকেই নহওক কিয় অপৰাধৰ ক্ষেত্ৰত কঠোৰভাৱে পদক্ষেপ লৈ এইবোৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰি এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি স্মাৰকপত্ৰ দিছোঁ। আৰু আমি ইতিমধ্যে স্মাৰকপত্ৰ দিছোঁ চিফ ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট আছাম, তেখেতক আমি স্মাৰকপত্ৰ দিছোঁ। আৰু আমি স্মাৰকপত্ৰ স্পষ্টভাৱে আমাৰ দাবীসমূহ উল্লেখ কৰিছোঁ। আৰু আমাৰ দাবীসমূহ যদি নামানে, আগন্তুক দিনত অসমখনৰ খাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি যাতে বিনষ্ট নহয়, শংকৰ আজানৰ মিলনভূমি যাতে আমি সকলো জাতি জনগোষ্ঠীৰ লোকসকল মিলা প্ৰীতিৰ মাজেৰে বসবাস কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ অবৈধ কাৰ্যকলাপ, অন্যায়, অত্যাচাৰ, সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে এনেধৰণৰ অবৈধ কাৰ্যকলাপ আমি আমচুক সহ্য নকৰোঁ। ইয়াৰ বিৰুদ্ধে যিমান দূৰ পৰ্যন্ত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লাগে আমি ল'বলৈ ইতিমধ্যে প্ৰস্তুত হৈছোঁ।